অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যি 500 টকা মাননি, এই 500 টকা মাননি তেওঁ যিহেতু কৈছে দৰমহা, এই 500 টকা মাননিত আমি কোনো সন্তুষ্ট নহয় আৰু আমি 500 টকীয়া যে তেওঁ দিব আমি এইটো ভবা নাছিলোঁ। যিহেতু দৰমহাৰ কথা তেওঁ কৈ আছিলে, আমি দৰমহা যিহেতু দৰমহাৰ কথাটো বেলেগ আৰু মাননিৰ কথাটো বেলেগ, তেওঁ নিজেই নাজানে নেকি দৰমহা কি আৰু মাননি কি। আৰু যি 500 টকাটো দিছে আমি অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ পৰা আমি একেবাৰে সন্তুষ্ট নহয় আৰু তাৰ পৰা আমি তীব্ৰ বিৰোধিতা জনাইছোঁ। তেওঁ যি 500 টকাৰ কথা কৈছিলে, এই 500 টকাটো দৰকাৰ হ'লে আমাক নালাগেই, তথাপিও তেওঁ দৰমহা নামত আমাক লাজ দিব নালাগে। যে 500 টকা দি আমি দৰমহা বুলি যিটো তেওঁ ঘোষণা কৰিছে, এইটো আমাৰ অসমৰ ৰন্ধন কৰ্মচাৰীসকলক তেওঁ লাজ দিব নালাগে। আৰু তেওঁ ঘৰত থকা কুকুৰ মেকুৰীও আনকি 2000 টকাতকৈ বেছিয়ে এটা মাহত বিস্কুট আৰু মাংস ভাত খায় নেকি। কিন্তু আমাক অসমৰ ৰন্ধন কৰ্মচাৰীসকলক 500 টকা দি তেওঁ দৰমহাৰ যি কথা কৈছে, এইটো আমি তেওঁ নিজেই বুজাই দিয়ক 2000 টকাটো বা 500 টকাটো কেনেকৈ দৰমহা হ'ব পাৰে। তেওঁ আজি নহয়, NGOৰ কথাটো তেওঁ আজি 2019 চনৰতো তেওঁলোকে NGO আনিছিলে আৰু আমিও তেতিয়া তীব্ৰ বিৰোধিতা জনাইছিলোঁ আৰু এতিয়াও আমি তীব্ৰ বিৰোধিতা জনাম। তেওঁ আমাক এইবাৰ এইটো এটা ভাবুকি দিছে যে ৰন্ধন কৰ্মীসকল যদি আন্দোলনৰ নামত যদি ৰাজপথলৈ ওলাই আহে, যিসকলে আন্দোলনৰ ঘোষণা কৰে, যিসকলে বিদ্যালয়ত কাম নকৰি আন্দোলনৰ পথ বাছি লৈ কাৰোবাক উচতনি দিয়ে, এইটো উচতনি দিয়াৰ কথা নহয়। প্ৰতিগৰাকী ৰন্ধন কৰ্মীয়ে নিজৰ প্ৰাপ্য নিজৰ অধিকাৰৰ কাৰণে ৰাজপথলৈ ওলাই আহিব, তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথত আহিব, তেওঁ গণতান্ত্ৰিক হিচাপে তেওঁলোকে আন্দোলন কৰিব। তাত যদি তেওঁ কৈছে যে আপোনালোকে যদি ওলাই আহে, শিক্ষা বিষয়াসকলক দায়িত্ব দিছে যে আপোনালোকে প্ৰতিখন জিলাৰ নেতা নেত্ৰীসকলক চিনাক্ত কৰক আৰু চিনাক্ত কৰি বিদ্যালয়ৰ পৰা সেইগৰাকী ৰন্ধন কৰ্মচাৰী উলিয়াই দিয়ক। আমি কোনো বেয়া কাম কৰিবলৈ অহা নাই, আমি নিজৰ প্ৰাপ্য নিজৰ অধিকাৰ বিচাৰি আমি ৰাজপথলৈ ওলাই আহিছোঁ। তেওঁ আমাক যিমান মনা কৰিলেও, যেনেকুৱা যি হিটলাৰী শাসন দেখুৱালেও, তেওঁতো এটা এক হিচাপে তেওঁলোকে তেওঁ হিটলাৰী এটা শাসন দেখাইছে, তেওঁ আমাক ডমিনেট কৰিব বিচাৰিছে। এইবাৰ তেওঁ কৈছে যে আন্দোলন যদি তোমালোকে কৰা, NGO যদি আহে আন্দোলন কৰা, তোমালোকক চাকৰিৰ পৰা উলিয়াই দিম। তেওঁ আমাক কোনদিনা চাকৰি আমাক এপইণ্টমেণ্ট দিলে? যে তেওঁ কৈছে চাকৰি কথা কয়, দৰমহা কথা কয়, তেওঁ কেতিয়া দিলে আমাক দৰমহা আৰু কোনদিনা তেওঁ এপইণ্টমেণ্ট দিলে এই ৰন্ধন কৰ্মচাৰীসকলক? আৰু সেইকাৰণে তেওঁ আমি যি হিটলাৰী শাসন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, আমি মানি নলওঁ। আমি ৰাজপথলৈ ওলাই আহিম, যোনদিনাই NGO আহিব আমি গম পাম, সেইদিনাই কিন্তু যি ফাইট হ'ব। আৰু তেওঁ যে কৈছে ৰন্ধন কৰ্মীক বিদ্যালয়ৰ পৰা উলিয়াই দিব, আমি কোনো বেয়া কাম কৰা নাই, আমি কোনো ক্ৰিমিনেল নহয় যে আমাক তেওঁলোকে ৰাস্তালৈ ওলাই আহিব, ওলাই অহাৰ লগে লগে আমাক তেওঁলোকে ধৰিব, ধৰি কিনে জেল দিব, ফাঁচি দিব, যি দিয়ক আমি সাজু আছোঁ। আমি ৰাজপথলৈ ওলাই আহিম আৰু এই আন্দোলন কৰিবলৈ আমাক বাধ্য কৰোৱা মানুহজনে হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। একো মহিলা সবলীকৰণ হোৱা নাই। আজি এই 1,17,000 ৰন্ধন কৰ্মী 2005 চনৰ পৰা আজি দিনটোলৈকে এটা আশাবাদী, তেওঁলোকে সদায় ভাবি আছে তেওঁলোকৰ এটা ভাল দিন আহিব। কিন্তু এই বিজেপি চৰকাৰখনে যে সদায় কয় মহিলা সবলীকৰণৰ কথা, মহিলাসকলে পুৰুষতকৈ মহিলাসকলে প্ৰতিটো কামত আগবাঢ়ি যাওক, তেওঁলোকে আঁচনিৰ নামত আঁচনি ঘোষণা কৰিছে, কিন্তু আমাৰ এই ৰন্ধন কৰ্মীসকলক কিন্তু কোনো আঁচনিয়ে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু চুবলৈ নিদিয়ে। আৰু তেওঁ বাৰে বাৰে কয় যে এই যোৱা বেছি দিন আজি হোৱা নাই, 2 মাহ এমাহৰ আগত তেওঁ কৈছে ৰন্ধন কৰ্মীসকলে কিন্তু অৰুণোদয় নল'ব, তেওঁলোকক দৰমহা দিয়া হ'ব। তেওঁ এতিয়া দৰমহা দিছে আমাক 500 টকা, আৰু তেওঁ নিজেই কওক দৰমহা কি বস্তু আৰু মাননি কি বস্তু তেওঁ নিজেই নাজানে। সেইকাৰণে কৈছে 2000 টকা দি তেওঁ কৈছে দৰমহা, আৰু চৰকাৰী চাকৰিয়াল, তেওঁলোকে চৰকাৰী কাম কৰে আৰু সেইটো কাৰণে তেওঁলোকক দৰমহা দিয়া হ'ব, তেওঁলোকে অৰুণোদয় নল'ব, কোনো আঁচনি নল'ব। ঠিক আছে, তেওঁ তেতিয়াহ'লে এই কথাখিনি তেওঁ নিজেই নাজানে, কোনে দৰমহা পায়, কোনে মজুৰি পায়। আৰু এনেকুৱা মুখ্যমন্ত্ৰী থকাতকৈ তেওঁ গাত দি এৰিব লাগে বুলি মই কওঁ। এই NGO নামত তেওঁলোকেতো বৰ বিয়া আনিব। যিহেতু 2019 চনত যেতিয়া NGO আহিছিলে আমি নিজেই দেখিছিলোঁ, সেই ভাতৰ নামত পোক লগা ভাত আৰু কি বুলি কয় আপোনাৰ পোক লগা দালি
আৰু খিচিৰি নামত সেই ৰাতি 12 বজাতে বনোৱা খাদ্য তেওঁলোকে আনি সেই ডিব্বাত ভৰাই ভৰাই আনিব, ৰাতিপুৱা আনি কিনে বিদ্যালয়বিলাকত দি যাব। কিন্তু আমিতো সেইটো খোৱা নাছিলোঁ। আমি বিদ্যালয়লৈ গৈ 9 বজাত গৈ নিজে সতেজ খাদ্য বনাই আৰু আমাৰ শিশুসকলক আমি মুখৰ আগত এই খাদ্য দিছিলোঁ। আৰু এই যি খাদ্য তেওঁলোকৰ নিজৰ লাভালাভৰ কথা ভাবিছে, তেওঁলোকে শিশুসকলৰ কথা ভবা নাই। তেওঁলোকে শিশুসকলৰ যদি কথা ভাবিলে হয়, এনেকুৱা খাদ্য ৰাতি 12 বজাত বনোৱা খাদ্য তেওঁলোকে শিশুসকলক খুৱাব লাগে বুলি তেওঁলোকে নাভাবিলে হয়। কি ক'ব এইখিনি লৈ আপোনাৰ কি প্ৰতিক্ৰিয়া থাকিব? মোৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আমাৰ থাকিলে যে যাতে NGO কোম্পানী এখেত আহিব নোৱাৰে। NGO যদি সঁচাকৈ শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে পঠিয়াই আমাৰ আৰু প্ৰতিবাদ ডাঙৰকৈ আমাৰ প্ৰতিবাদ ওলোৱা হ'ব ৰাজপথত। আমাৰ NGO আমি খেদোৱা হ'ব বুলি আমি ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। बॉक्स ऑफिस हिट होने के बावजूद इस मल्टीप्लेक्स को काफी नुकसान हुआ जब आशा ने सुपरस्टार स्वैग अपनाया और पूरी पब्लिक को हिला दिया। অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যি 500 টকা মাননি, এই 500 টকা মাননি তেওঁ যিহেতু কৈছে দৰমহা, এই 500 টকা মাননিত আমি কোনো সন্তুষ্ট নহয়। আৰু আমি 500 টকীয়া যে তেওঁ দিব আমি এইটোও ভবা নাছিলোঁ। যিহেতু দৰমহাৰ কথা তেওঁ কৈ আছিলে, আমি যিহেতু দৰমহাৰ কথাটো বেলেগ আৰু মাননিৰ কথাটো বেলেগ। তেওঁ নিজেই নাজানে নেকি দৰমহা কি আৰু মাননি কি। আৰু যি 500 টকাটো দিছে, আমি অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ পৰা আমি একেবাৰে সন্তুষ্ট নহয় আৰু তাৰ পৰা আমি তীব্ৰ বিৰোধিতা জনাইছোঁ। তেওঁ যি 500 টকাৰ কথা কৈছিলে, এই 500 টকাটো দৰকাৰ হ'লে আমাক নালাগেই, তথাপিও তেওঁ দৰমহা নামত আমাক লাজ দিব নালাগে। যে 500 টকা দি আমি দৰমহা বুলি যিটো তেওঁ ঘোষণা কৰিছে, এইটো আমাৰ অসমৰ ৰন্ধন কৰ্মচাৰীসকলক তেওঁ লাজ দিব নালাগে। আৰু তেওঁ ঘৰত থকা কুকুৰ মেকুৰীও আনকি 2000 টকাতকৈ বেছিয়ে এটা মাহত বিস্কুট আৰু মানে মাংস ভাত খায় নেকি। কিন্তু আমাক অসমৰ ৰন্ধন কৰ্মচাৰীসকলক 500 টকা দি তেওঁ দৰমহাৰ যি কথা কৈছে, এইটো তেওঁ নিজেই বুজাই দিয়ক। 2000 টকাটো বা 500 টকাটো কেনেকৈ দৰমহা হ'ব পাৰে। তেওঁ আজি নহয়, NGOৰ কথাটো তেওঁ আজি 2019 চনৰতো তেওঁলোকে NGO আনিছিলে আৰু আমিও তেতিয়া তীব্ৰ বিৰোধিতা জনাইছিলোঁ আৰু এতিয়াও আমি তীব্ৰ বিৰোধিতা জনাম। তেওঁ আমাক এইবাৰ এইটো এটা ভাবুকি দিছে যে ৰন্ধন কৰ্মীসকল যদি আন্দোলনৰ নামত যদি ৰাজপথলৈ ওলাই আহে, যিসকলে আন্দোলনৰ ঘোষণা কৰে, যিসকলে বিদ্যালয়ত কাম নকৰি আন্দোলনৰ পথ বাছি লৈ কাৰোবাক উচতনি দিয়ে, এইটো উচতনি দিয়াৰ কথা নহয়। প্ৰতিগৰাকী ৰন্ধন কৰ্মীয়ে নিজৰ প্ৰাপ্য নিজৰ অধিকাৰৰ কাৰণে ৰাজপথলৈ ওলাই আহিব, তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথত আহিব, তেওঁ গণতান্ত্ৰিক হিচাপে তেওঁলোকে আন্দোলন কৰিব। তাত যদি তেওঁ কৈছে যে আপোনালোকে যদি ওলাই আহে, শিক্ষা বিষয়াসকলক দায়িত্ব দিছে যে আপোনালোকে প্ৰতিখন জিলাৰ নেতা নেত্ৰীসকলক চিনাক্ত কৰক আৰু চিনাক্ত কৰি বিদ্যালয়ৰ পৰা সেইগৰাকী ৰন্ধন কৰ্মচাৰী উলিয়াই দিয়ক। আমি কোনো বেয়া কাম কৰিবলৈ অহা নাই, আমি নিজৰ প্ৰাপ্য নিজৰ অধিকাৰ বিচাৰি আমি ৰাজপথলৈ ওলাই আহিছোঁ। তেওঁ আমাক যিমান মনা কৰিলেও, যেনেকুৱা যি হিটলাৰী শাসন দেখুৱালেও, তেওঁতো এটা এক হিচাপে তেওঁলোকে তেওঁ হিটলাৰী এটা শাসন দেখাইছে। তেওঁ আমাক ডমিনেট কৰিব বিচাৰিছে। এইবাৰ তেওঁ কৈছে যে আন্দোলন যদি তোমালোকে কৰা, NGO যদি আহে আন্দোলন কৰা, তোমালোকক চাকৰিৰ পৰা উলিয়াই দিম। তেওঁ আমাক কোনদিনা চাকৰি আমাক এপইণ্টমেণ্ট দিলে? যে তেওঁ কৈছে চাকৰি কথা কয়, দৰমহা কথা কয়, তেওঁ কেতিয়া দিলে আমাক দৰমহা আৰু কোনদিনা তেওঁ এপইণ্টমেণ্ট দিলে এই ৰন্ধন কৰ্মচাৰীসকলক? আৰু সেইকাৰণে তেওঁ আমি যি হিটলাৰী শাসন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, আমি মানি নলওঁ। আমি ৰাজপথলৈ ওলাই আহিম। যোনদিনাই NGO আহিব আমি গম পাম, সেইদিনাই কিন্তু যি ফাইট হ'ব। আৰু তেওঁ যে কৈছে ৰন্ধন কৰ্মীক বিদ্যালয়